গং গণপতয়ে নমঃ। নমস্কাৰ, জ্যোতিষ জিজ্ঞাসালৈ আপোনালোকক স্বাগতম। আজি আমি এটা অতি দৰকাৰী আৰু আকৰ্ষণীয় বিষয়ৰ ওপৰত আলোচনা কৰিম, যিটো বিষয় বাদ দি পেলাই জ্যোতিষশাস্ত্ৰ সম্পূৰ্ণ নহয়। বিষয়টো হ'ল গ্ৰহৰ মৈত্ৰী চক্ৰ, অৰ্থাৎ কোনটো গ্ৰহে কোনটো গ্ৰহৰ লগত মিত্ৰতা ভাৱ ৰাখিছে আৰু কোনটো গ্ৰহে কোনটো গ্ৰহৰ লগত শত্ৰুতা ভাৱ ৰাখিছে। সেই কথা জ্যোতিষশাস্ত্ৰত অত্যন্ত জৰুৰী। আপোনাৰ জীৱনত কোনটো গ্ৰহ আপোনাৰ কাৰণে শত্ৰু গ্ৰহ, কোনটো গ্ৰহ আপোনাৰ কাৰণে মিত্ৰ গ্ৰহ আপুনি জানিব লাগিব। তেতিয়াহে আপুনি ৰিমেডিখিনি কৰিব পাৰিব। অৰ্থাৎ এজন জ্যোতিষী হিচাপে এই কথাখিনি জনাটো অত্যন্ত জৰুৰী। আমি জানো যে শত্ৰু গ্ৰহৰ যিখিনি ৰিমেডি থাকে, যিখিনি নিধান থাকে, সেইখিনি বেলেগ হয় আৰু মিত্ৰ গ্ৰহৰ নিধানখিনিও বেলেগ হয়। গ্ৰহৰ মৈত্ৰী চক্ৰ জানিবৰ কাৰণে আমি প্ৰথমতে দুটা কথা জানিব লাগিব। প্ৰথম কথা হ'ল নৈসৰ্গিক মিত্ৰতা, অৰ্থাৎ নৈসৰ্গিকৰ অৰ্থটো হ'ল নেচাৰেল, প্ৰাকৃতিক, নৈসৰ্গিক বা প্ৰাকৃতিক মিত্ৰতা। দ্বিতীয়টো কথাটো হৈ গ'ল তৎকালীন মিত্ৰতা। তৎকালীন মিত্ৰতাৰ অৰ্থটো হৈ গ'ল হঠাতে কৰা মিত্ৰতা। অৰ্থাৎ আপোনাৰ জন্ম পত্ৰিকাখনত গ্ৰহৰ অৱস্থান চাই আমি নিৰ্ণয় কৰিব জানিব লাগিব যে কোনটো গ্ৰহে কোনটো গ্ৰহৰ লগত হঠাতে মিত্ৰতা ভাৱ ৰাখিছে বা হঠাতে শত্ৰুতা ভাৱ ৰাখিছে। এই দুইটা মিলাই পেলাই আমি নিৰ্ণয় কৰিম গ্ৰহৰ আচল মৈত্ৰী চক্ৰ। সেইটোক কোৱা হয় পঞ্চধা মৈত্ৰী। পঞ্চধা মৈত্ৰীৰ নিয়মখিনি জানিলে আপুনি গম পাব কোনটো গ্ৰহ কোনটো গ্ৰহৰ লগত মিত্ৰ, কোনটো গ্ৰহ কোনটো গ্ৰহৰ লগত শত্ৰু। আহক আমি আলোচনা কৰোঁ। প্ৰথমতে আমি নৈসৰ্গিক মিত্ৰতাৰ কথাটো লৈ আহোঁ। নৈসৰ্গিক মিত্ৰতাৰ কাৰণে মই এখন চাৰ্ট প্ৰস্তুত কৰিছোঁ। এই চাৰ্টখন ফিক্সড, অৰ্থাৎ প্ৰাকৃতিকভাৱে এই গ্ৰহখিনিয়ে কোনটো গ্ৰহৰ লগত মিত্ৰতা স্থাপন কৰিছে, কোনটো গ্ৰহৰ লগত শত্ৰুতা স্থাপন কৰিছে, কোনটো গ্ৰহৰ লগত সাম্য বা তটস্থ, অৰ্থাৎ শত্ৰুও নহয় মিত্ৰও নহয়, সেই কথাখিনি আমি জ্যোতিষশাস্ত্ৰত অত্যন্ত দৰকাৰী কথা আৰু জানিবলগীয়া কথা। আহক আমি আগবাঢ়োঁ। সূৰ্য গ্ৰহে চন্দ্ৰ, মংগল আৰু বৃহস্পতিৰ লগত মিত্ৰ। সূৰ্য গ্ৰহ চন্দ্ৰ, মংগল, বৃহস্পতিৰ লগত মিত্ৰ। সূৰ্য গ্ৰহ শুক্ৰ আৰু শনিৰ লগত শত্ৰু আৰু বুধৰ লগত সাম্য। অৰ্থাৎ সূৰ্য গ্ৰহটোৱে বুধ গ্ৰহক শত্ৰু বুলিও গণ্য নকৰে, মিত্ৰ বুলিও গণ্য নকৰে। ঠিক তেনেকৈ চন্দ্ৰই সূৰ্য আৰু বুধ গ্ৰহক মিত্ৰ হিচাপে গণ্য কৰে। চন্দ্ৰই কোনো গ্ৰহকে শত্ৰু হিচাপে গণ্য নকৰে আৰু মংগল, বৃহস্পতি, শুক্ৰ, শনিক শত্ৰু হিচাপেও গণ্য নকৰে, মিত্ৰ হিচাপেও গণ্য নকৰে। তেনেকৈ মংগল গ্ৰহে সূৰ্য, চন্দ্ৰ, বৃহস্পতিক মিত্ৰ হিচাপে গণ্য কৰে, বুধ গ্ৰহক শত্ৰু হিচাপে গ্ৰহণ কৰে আৰু শুক্ৰ আৰু শনিক না শত্ৰু না মিত্ৰ হিচাপে গ্ৰহণ কৰে। তেনেকৈ বুধ গ্ৰহটোৱে সূৰ্য আৰু শুক্ৰক মিত্ৰ হিচাপে গ্ৰহণ কৰে, চন্দ্ৰক শত্ৰু হিচাপে গ্ৰহণ কৰে আৰু মংগল, বৃহস্পতি, শনিক না শত্ৰু না মিত্ৰ হিচাপে গ্ৰহণ কৰে, তটস্থ বুলি কয়। এতিয়া কথা হ'ল আপুনি এটা কথা মন কৰিছে, চন্দ্ৰই বুধ গ্ৰহক মিত্ৰ হিচাপে গ্ৰহণ কৰিছে, কিন্তু বুধ গ্ৰহে চন্দ্ৰ গ্ৰহক কিন্তু শত্ৰু হিচাপে গ্ৰহণ কৰিছে। নৈসৰ্গিক মিত্ৰতাত এনেকুৱা কথাখিনি চাব লাগে। বৃহস্পতিদেৱে চন্দ্ৰদেৱ, সূৰ্যদেৱ আৰু মংগলদেৱক মিত্ৰ হিচাপে গ্ৰহণ কৰিছে, বুধ আৰু শুক্ৰক শত্ৰু হিচাপে গ্ৰহণ কৰিছে আৰু শনিদেৱক সাম্য হিচাপে গ্ৰহণ কৰিছে, অৰ্থাৎ না শত্ৰু না মিত্ৰ। তেনেকৈ শুক্ৰদেৱৰ বুধ আৰু শনিদেৱক মিত্ৰ হিচাপে গ্ৰহণ কৰিছে, শুক্ৰ আৰু চন্দ্ৰক শত্ৰু হিচাপে গ্ৰহণ কৰিছে, মংগল আৰু বৃহস্পতিদেৱক না শত্ৰু না মিত্ৰ হিচাপে গ্ৰহণ কৰিছে। শনিদেৱে ঠিক তেনেকৈ শুক্ৰ আৰু বুধদেৱক মিত্ৰ হিচাপে গ্ৰহণ কৰিছে, সূৰ্য, চন্দ্ৰ, মংগলদেৱক শত্ৰু হিচাপে গ্ৰহণ কৰিছে আৰু বৃহস্পতিদেৱক সাম্য হিচাপে গ্ৰহণ কৰিছে, অৰ্থাৎ না শত্ৰু হিচাপে গ্ৰহণ কৰিছে না মিত্ৰ হিচাপে গ্ৰহণ কৰিছে। আপোনালোকে
গ্ৰহৰ মৈত্ৰী চক্ৰৰ এই চাৰ্টখন নিজেই এখন কাগজত লিখি ৰাখিব তেতিয়া আপোনালোকে এই কথাকেইটা যেতিয়াই মন যায় তেতিয়াই চাই আপোনালোকে মনত ৰাখিব পাৰিব এতিয়া আহোঁ তৎকালীন মিত্ৰতাৰ কথালৈ গ্ৰহ এটা যেতিয়া কোনো ৰাশিত বহে যিকোনো ৰাশিতে হওক সেই গ্ৰহটোৱে তাৰ 3 ঘৰ আগলৈ অৰ্থাৎ গ্ৰহ যিটো ঘৰত বহিব সেইটো প্ৰথম ঘৰ হ'ব তাৰ এঘৰ আগত দুই নম্বৰ ঘৰটোত দুঘৰ আগত 3 ঘৰ আগত 4 ঘৰ আগত যিখিনি গ্ৰহ বহিব সেই গ্ৰহকেইটাক মিত্ৰ গ্ৰহ হিচাপে গণ্য কৰে ঠিক তেনেকৈ 1 2 3 4 5 6 7 8 9 10 নম্বৰ ঘৰটোৰ আগলৈ 10 নম্বৰ ঘৰটোত 11 নম্বৰ ঘৰটোত আৰু 12 নম্বৰ ঘৰটোত যিখিনি গ্ৰহ বহিব সেই গ্ৰহখিনিক মিত্ৰ হিচাপে গ্ৰহণ কৰে এইটোকে কোৱা হয় গ্ৰহৰ তৎকালীন মিত্ৰতা ঠিক তেনেকৈ গ্ৰহটো যিটো ঘৰত বহিব সেই ঘৰটোত আৰু তাৰ পৰা 1 2 3 4 5 নম্বৰ ঘৰটোত 6 নম্বৰ ঘৰটোত 7 নম্বৰ ঘৰটোত 8 নম্বৰ ঘৰটোত আৰু 9 নম্বৰ ঘৰটোত যিখিনি গ্ৰহ বহিব সেই গ্ৰহখিনিক সেই তৎকালীনভাৱে শত্ৰু গ্ৰহ হিচাপে গণ্য কৰিব এইটোকে কোৱা হয় গ্ৰহৰ তৎকালীন শত্ৰুতা এই কথাকেইটা মই লিখি দিছোঁ গ্ৰহটো বহা ঘৰটোৰ পৰা 2 নম্বৰ ঘৰটোত 3 নম্বৰ ঘৰটোত আৰু 4 নম্বৰ ঘৰটোত আৰু তাৰ পৰা আগলে 10 নম্বৰ ঘৰটোত 11 নম্বৰ ঘৰটোত আৰু 12 নম্বৰ ঘৰটোত কোনো গ্ৰহ বহিলে এই গ্ৰহটোৱে মিত্ৰ হিচাপে গণ্য কৰিব অৰ্থাৎ আপুনি এনেকৈও মনত ৰাখিব পাৰে গ্ৰহটো বহাৰ 3 ঘৰ আগত বহা গ্ৰহখিনিক মিত্ৰ হিচাপে গ্ৰহণ কৰিব আৰু গ্ৰহটো বহাৰ 3 ঘৰ পিছতো যিখিনি গ্ৰহ বহিব সেইখিনিকো মিত্ৰ হিচাপে গ্ৰহণ কৰিব আৰু ঠিক তেনেকৈ গ্ৰহটো যিটো ঘৰত বহিব সেই ঘৰটোত আৰু 1 2 3 4 5 পঞ্চম ঘৰটোত ষষ্ঠ ঘৰটোত গ্ৰহটো বহা সপ্তম ঘৰটোত অষ্টম ঘৰটোত আৰু নৱম ঘৰটোত যিখিনি গ্ৰহ বহিব সেইখিনিক শত্ৰু হিচাপে গ্ৰহণ কৰিব এতিয়া আমি মৈত্ৰী চক্ৰটো উলিয়াবলৈ শিকি এতিয়া আমি এখন লগ্ন কুণ্ডলী বনাই লৈছোঁ লগ্ন কুণ্ডলীৰ প্ৰথম ঘৰটোত এইটো ঘৰ লগ্ন কুণ্ডলীৰ প্ৰথম ঘৰটোত 4 লিখা আছে গতিকে 4টো কি ৰাশি মেষ বৃষ মিথুন কৰ্কট ৰাশিৰ অধিপতি কি চন্দ্ৰদেৱ গতিকে কৰ্কট লগ্নৰ আমি এখন জন্ম পত্ৰিকা বনাই লৈছোঁ তাৰ অধিপতি হৈ গ'ল চন্দ্ৰদেৱ এতিয়া আমি এই কৰ্কট লগ্নৰ জন্ম কুণ্ডলীখনৰ পৰা শত্ৰু গ্ৰহ আৰু মিত্ৰ গ্ৰহ কেনেকৈ নিৰ্ণয় কৰা হয় আমি পঞ্চদশ মৈত্ৰীৰ পৰা সেইটো কথা নিৰ্ণয় কৰিবলৈ শিকিম ধৰক সূৰ্য গ্ৰহটো 4th হাউচত বহি আছে তো প্ৰথম ঘৰ দ্বিতীয় ঘৰ তৃতীয় ঘৰ চতুৰ্থ ঘৰত বহি আছে এতিয়া সূৰ্য কাৰ ঘৰত বহি আছে 7 নম্বৰ লিখা ঘৰটোত বহি আছে 7 নম্বৰ মানে তুলা ৰাশিত বহি আছে তাৰ অধিপতি হৈ গ'ল তুলা ৰাশিৰ অধিপতি হৈ গ'ল শুক্ৰদেৱৰ ঘৰত বহি আছে গতিকে সূৰ্যদেৱ এটা শত্ৰু ৰাশিৰ ঘৰত বহি আছে কাৰণ সূৰ্যদেৱে আমি জানো যে সূৰ্যদেৱে শুক্ৰদেৱক শত্ৰু হিচাপে জ্ঞান কৰে এতিয়া কথাটো হৈ গ'ল কি আমি চাব লাগিব জন্ম কুণ্ডলীখনত শুক্ৰদেৱৰ অৱস্থান শুক্ৰদেৱ যদি সূৰ্য বহা ঘৰটোতকৈ 3 ঘৰ আগত বা 3 ঘৰ পিছত বহে ধৰক 3 ঘৰ আগলে এইটো ঘৰত বা এইটো ঘৰত বহে বা 3 ঘৰ পিছত এইটো ঘৰত বা এইটো ঘৰত বহে তেতিয়া
শুক্ৰদেৱৰ লগত তৎকালীন মিত্ৰতা কৰিব। শুক্ৰদেৱ যদি এইটো ঘৰত বহিছে তেতিয়াও তৎকালীন মিত্ৰতা গ্ৰহণ হ'ব। শুক্ৰদেৱ যদি এইটো ঘৰতো বহিছে তেতিয়াও তৎকালীন মিত্ৰতা হ'ব। গতিকে সূৰ্যদেৱ শুক্ৰৰ লগত প্ৰাকৃতিকভাৱে শত্ৰু, কিন্তু জন্মৰ সময়ত যি আমি জন্ম পত্ৰিকাখন পাম, জন্ম পত্ৰিকাত আমি পাম যে সূৰ্যদেৱ আৰু শুক্ৰদেৱে তৎকালীন মিত্ৰতা গ্ৰহণ কৰিছে। এতিয়া সূৰ্যদেৱ শুক্ৰৰ লগত শত্ৰু আছিলে, কিন্তু জন্ম পত্ৰিকাখনত কি হ'ল, সূৰ্যদেৱ শুক্ৰৰ লগত মিত্ৰ হ'ল। গতিকে শত্ৰু আৰু মিত্ৰ লগ হৈ পেলাই কি হৈ যাব, সমভাৱস্থ হ'ব, না শত্ৰু হ'ব না মিত্ৰ হ'ব। এতিয়া আৰু এটা উদাহৰণ দি মই আপোনালোকক বুজাইছোঁ। এতিয়া সূৰ্যদেৱ য'ত বহি আছে তাত যদি শুক্ৰদেৱ বহে কি হ'ব, শুক্ৰদেৱ বহে কি হ'ব? আমি জানো যে যিটো ঘৰত সূৰ্যদেৱ গ্ৰহ এটা বহে সেই বহা ঘৰটোত আৰু তাৰ পৰা 5টা ঘৰ আগলৈ 1 2 3 4 5 1 2 3 4 5 এই ঘৰটোত 6 নম্বৰ ঘৰটোত, 7 নম্বৰ ঘৰটোত, 8 নম্বৰ ঘৰটোত, 9 নম্বৰ ঘৰটোত এই ঘৰকেইটাত যদি শুক্ৰদেৱ বহে তেতিয়া কি হ'ব, সূৰ্যৰ লগত কি হ'ব, শত্ৰুতা ভাৱ ৰাখিব। সূৰ্যৰ লগত শুক্ৰ প্ৰাকৃতিকভাৱে শত্ৰু আৰু জন্মকুণ্ডলীখনতো শত্ৰু ভাৱস্থ হৈছে। গতিকে সূৰ্যদেৱ তেতিয়া শুক্ৰৰ লগত অতি শত্ৰু হৈ পৰিব। শত্ৰু আৰু শত্ৰু মিলি পেলাই অতি শত্ৰু হৈ পৰিব লাগিব। তাৰ কাৰণে মই আপোনালোকক আকৌ এবাৰ চমুৱাই বুজাই দিছোঁ। এতিয়া পঞ্চতাভৈত্ৰীৰ মূল কথাকেইটা হ'ল, নৈসৰ্গিক মিত্ৰ গ্ৰহ এটাই যদি জন্মকুণ্ডলীখনত তৎকালীন মিত্ৰতা তৈয়াৰ কৰে, নৈসৰ্গিক মিত্ৰতা থাকিবই, তৎকালীন মিত্ৰতা তৈয়াৰ কৰিলে সি অতি মিত্ৰ হৈ পৰিব। ঠিক তেনেকৈ নৈসৰ্গিক মিত্ৰ গ্ৰহ এটাই তৎকালীন যদি শত্ৰুতা কৰে তেতিয়া সি কি হৈ পৰিব, সাম্য হৈ পৰিব। ঠিক তেনেকৈ নৈসৰ্গিক শত্ৰু গ্ৰহ এটাই তৎকালীনভাৱেও যদি শত্ৰুতা কৰে তেতিয়া অতি শত্ৰু হৈ পৰিব। ঠিক তেনেকৈ নৈসৰ্গিক শত্ৰু গ্ৰহ এটাই তৎকালীন মিত্ৰতা কৰিলেও ই সাম্য হৈ পৰিব। ঠিক তেনেকৈ সাম্য গ্ৰহ এটাই তৎকালীন শত্ৰুতা যদি কৰে তেতিয়া সি শত্ৰু হ'ব। সাম্য গ্ৰহ এটা তৎকালীন মিত্ৰতা স্থাপন কৰিলে তেতিয়া সি মিত্ৰভাৱস্থ হ'ব। আজি ইমানখিনি কথাই ক'লোঁ। কথাখিনি বহুত ইণ্টাৰেষ্টিং। মনোযোগেৰে চোৱাৰ কাৰণে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইকো কৰিব। শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।